নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে চাই আছা মিণ্টু ভিডিঅ' ব্লগ। আজি মানে ব্লগ এটা আকৌ ষ্টাৰ্ট কৰি দিলোঁ। আজি আছে আমাৰ ভাওনা আছে আমাৰ মানে যোৰহাট ককিলামুখ 5 নং সন্মিলিত শিৱ মন্দিৰত শিৱৰাত্ৰি উপলক্ষে নাট আছে কুলাচলৰ মুক্তিলাভ। তাকে ভাওনাখন কৰিবলৈ আজি আগবাঢ়িছোঁ আৰু নাজানো কেনেকুৱা হয়, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেদৰে আগুৱাই গৈ থাকিব পাৰোঁ ভাওনা জগতত। আৰু আজি মোৰ লগত আছে এতিয়া সমৃদ্ধ, ইয়াত যিহেতু মেট্ৰিক পৰীক্ষা আহি আছে, মোৰ লগত আহিছিলে চাকি দিবলৈ মন্দিৰ। আৰু আমি এই বসন্তিখনকে লৈ আৰু যাত্ৰা কৰিয়ে দিয়া নে কিনো কয় আৰু। তো ব'লক আজি ভিডিঅ'টো ইমানতে আৰম্ভ কৰি দিছোঁ। আহি ভাওনা ঘৰত পাই গ'লোহি। ভাওনা ঘৰত পালোঁ মানে এতিয়া লগৰ এটা ওচৰলৈ আহিছোঁ। তো আজি ভাওনা ভিডিঅ' দিম, আপোনালোকে চাব, কেনেকুৱা পাই জনাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো এতিয়া মোৰ লগত আছে মানসে কিবা এটা ক'ব, আপোনালোকে চাই লওক। নমস্কাৰ। আজি আমাৰ এই 5 নম্বৰ শিৱ মন্দিৰতে আমি ভাওনা এখন খুলি তাই আজি কুলাচল চৰিত্ৰটো কৰিম বুলি ভাবিছোঁ। নাজানো আৰু কিমানখিনি আগবঢ়াব পাৰোঁ, তথাপিও আপোনালোকৰ আশীৰ্বাদতে ভাল হ'ব বুলি জানো আৰু দিয়ক। বাকী ভিডিঅ' চাব। সি সেয়া ক'লে শুনিলে, এই ভিডিঅ' চাই থাকিব, দিম কিমান পাৰোঁ আৰু কি হয় আপোনালোকক দেখুৱাই চাই থাকক। A few moments later. তো ইয়াতে হ'ব ভাওনা আজি, গতিকে ভাওনা ভিডিঅ' দিম, আপোনালোকে চাব আৰু। এয়াই হ'ল 5 নং সন্মিলিত শিৱ মন্দিৰ ককিলামুখ। ফাইনেলি আৰু ৰেডি হৈছোঁ, তো ভাওনাত গৈ দেখুৱাই আছোঁ ভিডিঅ', আপোনালোকে চাই থাকিব। ৰেডি হ'লোঁ আৰু বাকীবোৰ ভিতৰত আছে, ভাওনা দেখুৱাম, চাই থাকিব। হরি রাম 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 सारी जाति सारी आशामी नुहुआती মহিলা করবে মাধব হইতে মুরাইশ
কষ্ট দেব মাধৱৰ শিখা ধৰি শুদ্ধ ভাৱে ভজু হৰি বন্ধু হেনো ভক্তৰ বন্ধু হেনো ভক্তৰ